কিয় বিজি সদায় বিজি কালিও ফোন কৰিছোঁ কালিও বিজি আছিল আৰু আজিও বিজি ফোনে নকৰোঁ যা কালিও ফোন মাৰিলোঁ আজিও ফোন মাৰিলোঁ ফোন কিয় নাই কিয় ফোন মাৰিছা কি তোমাৰ মৰমে মোক পাহৰি পেলালে মোৰ মৰমে তোমাক পাহৰি পেলালে আজি নাই গ'ল গুচি গ'ল তোৰ কি দুখ আছিল মই দস্তিকে ফোন কৰোঁ দস্তি ফোন কৰিছে ৰিহান দস্তি ক'ত আছা তুমি মোৰ বহুত টেনশ্যন হৈ গ'ল দস্তি ক মই ইয়াতে আছোঁ ক'ত আছা তুমি বুজি পোৱা নাই কি টেনশ্যন আজি মোক 9টা বজাত ফোন কৰি মোক এনেকৈ ক'লে কি ঘৰটো ভাল প্লিজ ৰিহান এইটো হেল্প কৰি দিয়া না প্লিজ ৰ'বা মই গৈ আছোঁ ঠিক আছে ৰাখিছোঁ গৈ আছোঁ মই তই আহিছা নেকি কল চলিকে লৈ আহিবা প্লিজ মই বন্ধু দুজন লৈ যাই আছোঁ মোৰ লগত হ'ব দিয়া ৰাখা হেল্ল' ভাই ক'ত আছ তই আমাৰ বন্ধু এজনৰ লগত জেং লাগিছে বোলে ছোৱালীৰ ক্ষেত্ৰত আহাচোন মই ইয়াতে ৰৈ আছোঁ নৈৰ কাষত জলদি আহা তিনিআলিটোৰ কাষতে আছোঁ মই ঠিক আছে বিতুপনকো লৈ আহিবা ঠিক আছে ভিতৰত নাহিলেও সিহঁতে বন্ধু চিনি নাপায় ব'লা আমি দুই যাম ব'লা আমি দস্তিৰ কাষলৈ যাওঁ ব'লা ব'লা এই দস্তি কি হৈছে তোৰ কিয় কান্দি আছা স্বপ্নমে এইফালে স্বপ্নমে হৈছে কি তোৰ ঠুকাই দি গ'ল ছোৱালীৰ কাৰণে ইমান কান্দিব লাগে নাজানো ৰাহুল বোলা চলি এটা কি বেয়া চেনি দিলে মই এতিয়া নাজানো বহুত ঠুকাৰিলে ছোৱালীৰ কাৰণে কান্দিব লাগে ইয়াত দেখিছানে নদীটো আছে নদীটো যা তাত পৰি মৰ মই পৰিব নোৱাৰো তাই ছোৱালীৰ কাৰণে কান্দিব মৰমবোৰ পাহৰি পেলালে মোৰ এতিয়াও ছোৱালীৰ কাৰণে কান্দা দিন নাই বুজিছ ৰাহুলে বহুত চেনি দিলে ৰাহুল কোন ৰাহুল বে কোন ৰাহুল নাম ক তাৰ এই জগাতলাৰ ৰাহুলে ক'ত থাকে সি আহিবই আৰু অলপ টাইমৰ ব'লা তাৰ কাষত মাৰিবই লাগিব ক'ত আছে সি ক'ত আহিব এই তিনিআলিতে বহি থাকে ব'লা মোৰ মাথাৰ খুজেতি উঠিছে আজি তাক দিবই লাগিব বে ব'লাচোন ব'লা এই নালাগে নালাগে খাওক ব'লা খোজকাঢ়ি যাম ব'লা চাই ল'ম আজি বহুত দিন কাকো মাৰিব পোৱা নাই নহয় এতিয়াহে ফোন কৰিছে দিনের বা কি কৰিছিলি এই পোৱালি
তোমাৰ এক্সটো আইছা এইফালে আহা মোক লৈ কৈলো ঠাণ্ডা ইয়া নেকি বুকত নধৰিবি আৰে ছোৱালী এজনীৰ কাৰণে তুমি মাৰে। আমাৰ বন্ধু ছোৱালীটোহে পালা আৰু ছোৱালী নাপালা আজি বেয়াকে বাচি গেলো গুলি কেতিয়াও নাই মাৰে এক মিনিট কিয়াল জাকুক জাকে আহে বা একলা আহে এক মিনিট ৰখ মোৰ চিমলাহাত ফোন কৰি থৈ দে না তোৰ বাপ থৈ দে उनका डाउरी लेका হেল্ল' অ চিমলা ভাই মোক বেয়াকৈ মাৰিলে তিনিজন ল'ৰা আহি কি হৈছে তোমাৰ কোনে কৰিছে অ ঠিক আছে বেয়া মাৰছি জলদি পিষ্টল গুলিকেইটা লৈবি হা তোৰ সঁজুলি লৈ যা মই পিষ্টল গুলি গোটা কৰি লৈ যাই আছো তই ক'ত আছা অ ঠিক আছে তুমি ৰৈ থাকা অলপ টাইম ৰৈ থাকা মই যাই আছো ইমাৰ্জেঞ্চি পুৰা অ মই জলদি যাই আছো তুমি বেছি টাইম ৰ'বই নালাগে ফোন কৰিবা এতিয়া কথা হ'ল কি সোনকালে যাব লাগিব কি কৰে লাগে মই চলে যাওঁ নে দাঙি লৈ যাওঁ চলে যাওঁ ভাল হ'ব ইমান স্পীড আহিলো তথাপিও পোৱা নাই মোৰ চাইকেলখন এনেকৈ দিলে নহ'ব চাইকেলখন মানুহ আৰু আহিছো জোৰকে আহাতে একটু চাইকেলখন নাহে সেইকাৰণে তুই দেৰি কৰি কাম নাই তাতে আছে চলিকেইটা উঠিলো না নালগে চাইকেল পেল এই উঠিলো না মাৰো জালাত চাইকেল পেল দি বন্দুকটো আছে গুলি 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 আছে ফাঁচি গৈছো ফাঁচি গৈছো বেয়া সেইকেইটা আছে তাতে ঐ তাতে কোনটা সেইকেইটা এইকেইটা পিছত পিছত নিছিলো কি হৈছে ঐ ঐ কি হৈছে তোমাৰ কি হৈছে কোনে কি কৈছে ঐ ঐ ঐ ঐ ৰখ যাও ঐ ঐ ঐ টুপিটো মই লৈ লওঁ টুপি নাই মোক কি হৈছে মোক মাৰিব কোনে আনিছিল ল'ৰাই তই আনিছিলি ন হা কাম পোৱা নাই বে কাম পোৱা নাই কি কৰিব আহিছ ইয়াত ছোৱালীৰ কাৰণে কাজিয়া লাগিব আহিছা ন কাজিয়া লাগিব আহিছা আজিৰ পৰা যদি নেক্সট টাইম এনেকুৱা ল'ৰা লগত অভদ্ৰম নকৰা নেক্সট টাইম যদি এনেকুৱা অভদ্ৰমি কৰা আমাক মাতি ইয়াতে গুলি মাৰি শেষ কৰি দিম যা না ইয়াৰ পৰা তই যা যা তই যা যা তই যা আজিৰ পৰা নেক্সট টাইম লাজ নাই বে ইহঁতে হয় ডকলো ভাই কৈ দিয়া না অলপ লাইক কৰিবা ঐ কৈ দিয়া না শ্বেয়াৰ কৰিবা কৈ দিয়া না সাবস্ক্ৰাইবটো কৰিব নাপাহৰিবা দে ঘণ্টাটো বজাই দিব শ্বেয়াৰ কৰিব নাপাহৰিবা নহ'লে গুলি কৈ দিয়া হ'ব